অ কলিমা আজি টিফিনত কি লৈ আহিছ? আজি মোক মায়ে খলা চাপৰি পিঠাহে দি পঠাইছে। তোকতো বহুত ভাল বস্তুৱে দি পঠাইছে। মোক কি দিছে জানো? ভীমকল ভীমকল। এই তহঁতে স্কুলত পঢ়িব আহিছ নে খাব আহিছ হা? খালি খোৱা বোৱা কথাই পাতি থাক যে। পেটুৱা তোৰ খালি খোৱা বোৱাহে কথা যে, পঢ়া শুনা কথা নাই নেকি? তই অলপ বেছি কৰ দে। খোৱা বোৱাহে মেইন ন। পঢ়ি শুনি কেইটা ডাঙৰ হৈছে, খোৱা বোৱা কৰাৰ পিছতে পঢ়িব পাৰিম। পেটুৱা কোৱা কথাটো মিছা নহয়। মোৰো কিন্তু সঁচা সঁচা লাগিছে দেই এই কথাটো। দে তহঁতে যি কৰ কৰি থাক। মই খালি এটাই জানো, মই স্কুলত আহি পঢ়িব লাগে, সেইটো কথাই জানো। দে তই ডাঙৰ মানুহ, আমিবোৰ যে গেধা গেধা হৈ থাকিম ন? নে ৰাইজ কি কয়? ঐ তহঁতবোৰে কি বিয়নী মেল পাতি আছ ইয়াত? ক্লাছত থাকিব লাগে নে ইয়াত বহি কথা মেল পাতি থাকিব লাগে তহঁতে? ছাৰ আমি পঢ়া কথাই পাতি আছিলো ছাৰ। এইটোৱে ঠিক কথাই কৈছে ছাৰ, আমি পঢ়া শুনা কথাই পাতি আছিলো ইয়াত থাকি। নাই ছাৰ, ইহঁতে খোৱা বোৱা কথাহে পাতি আছিলে। মই থাকি ক'লো আৰু সিহঁতে কেতিয়া মোৰ লগতহে কাজিয়া লাগিছে ছাৰ। পেটুৱা তোৰ কি দুষ্টামি নকমে নেকি? ইফালে আহ। দে দেহা কলি যা হাতখন দে। আউ জে মা গংগা, এডাল কি চাট দিলে ছাৰ? গোটেই বগা হাতখন একেবাৰে ৰঙা পৰি গ'ল ছাৰ। আৰু উৎপাত কৰিবি আৰু ৰঙা পৰাকে দিম তোক মই। যা গোটেইবোৰ ক্লাছত যা, আজি ক্লাছত মছলা দি আছো মই। তই হ'ল বুলি ছাৰক এনেকৈ কথা লগাব লাগেনে? নাপায় দেই এনেকৈ কথা লগাবলৈ। নাপায় দেই এনেকৈ কথা লগাবলৈ। যি হ'ল হ'ল আৰু আমাৰ মাজত, তাকে আকৌ ছাৰক ক'ব লাগেনে? ক'তনো বেছিকৈ ক'লেগৈ, যিখিনি হৈছে সেইখিনিহে কৈছো। হ'ব দে হ'ব, হৰ কুট্টিকা মকা মিলতেহে একদিন, চাই ল'ম তোক। গুড ইভিনিং এভৰিৱান। গুড ইভিনিং ছাৰ। আজি তোমালোকক মই কিছুমান ছায়েন্সৰ পৰা প্ৰশ্ন সুধিম, উত্তৰ দিব লাগিব। পেটুৱা তই কচোন, পানী নিৰ্দিষ্ট আকাৰ আকৃতি আছেনে নাই? ছাৰ পানী নিৰ্দিষ্ট আকাৰ আকৃতি আছে ছাৰ। ভাল হৈছে, ভৱিষ্যত আছে তোৰ চাল্লা কটা নিধক। কলেমা মই এটা প্ৰশ্ন সুধিম, উত্তৰটো কি? ছাৰ উত্তৰটো দে ক, নক কিয়? উত্তৰটো কি? ছাৰ প্ৰশ্নচোন আপুনি সোধা নাই, উত্তৰটো কেনেকে দিম মই? হৰেমাই তই ক, পাৰিবি? পাৰিম ছাৰ, উত্তৰটো এটা দিশ। গুড গুড গাৰ্ল। আৰু তহঁতেবোৰ মাথাত গোবৰ লৈ আছ, একো এটা নাজানো। অগেন তই কচোন, 1 লিটাৰ গাখীৰ দাম 50 টকা হলে 10 লিটাৰ গাখীৰ দাম কিমান হ'ব? মোকহে পায় নে ইমান টান প্ৰশ্ন সুধিবলৈ, মৰিলো আৰু আজি। ঐ কি ভাবি আছ, উত্তৰ নিদিয় কিয়? ছাৰ প্ৰথম গাখীৰখিনি চাই ল'ম, যদি পানী দিছে দামটো কমিব, আৰু পানী দিয়া নাই যদি দামটো বাঢ়িব ছাৰ। গতিকে টোটেল একজেক্ট দামটো কিমান হ'ব সেইটো ক'ব পৰা নাযাব ছাৰ। এই খালি মোৰ মাথাটো খালী আৰু তহঁতে। কলেমাই তই কচোন, ভূমিকম্প কি কাৰণত হয়? আমাৰ আইতাহঁতে আমি বোলে এটা বহুত ডাঙৰ কাছৰ পিঠিত উঠি আছো, যেতিয়া কাছটো গা খুজতি ধৰে তেতিয়া লৰাই দিয়ে আৰু তেতিয়াই বোলে ভূমিকম্প হয়। হৰি তহঁতে মোক বেহুচ কৰি মাৰিবি অ'। বাৰু হ'ব দে আজিলৈ, অহাকাইলৈ আৰু ধৰি আছো তহঁতক মই, ভালদৰে শিকি আহিবি, একো এটা নাজানা হৈ আছো এতিয়াও। অ'কে ছাৰ।